Hello guys, good morning. আজি ৰেচিপিত লৈ আহিছো আপোনালোকৰ বাবে কচু আৰু শুকান মাছৰ আঞ্জা। থলুৱা ৰেচিপি হয়, খাই চাব এবাৰ, বহুতে ভাল লাগে। এফালে মই কচু লৈছো অলপমান আৰু কচু যে ফুলটো ইয়েলো কালাৰ, সেই ফুলটো দুটামান দি দিছো। তাৰপা বিলাহী দুটা, আলু এটা দিছো, ধনিয়া, দাইল অলপ সোৱাদ হ'বৰ বাবে দিছো। আৰু সোৱাদ অনুসৰি নিমখ, সোৱাদ অনুসৰি হালধি আৰু এই মাছটো দেখিছে আগৰ ভিডিঅ'ত চাব আপোনালোকে নাই চোৱা যদি। মাছ যে খুন্দিছিলোঁ শুকান মাছৰ গুড়ি 3 চামুচ দিছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ বাবে ইনফৰ্মেটিভ হয়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই। I begin to